আমি এতিয়া বৰ্তমান পালোহি লালুকতে এতিয়া এয়া 7টা 7:30 হ'লেই তাতে আজিকালি আকৌ দিনো ছুটি আমি আকৌ সোৱণশিৰিত খানা চানা খাবহি লাগিব হাবুঙৰ পৰা ঘূৰি আহি আকৌ হানো লালুকত মাছ মাংস ল'বলৈ আছেই মাছ চাছ কাটি কুটি লৈ আৰু যোৱালে হৈছে আৰু মুঠতে আজি দিনটো হ'ল সেইটো চিয়'ৰ খাটাং বাৰু যিয়ে নহওক আমি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই সম্পূৰ্ণ পৰিৱেশ দেখুৱাম তো গাইজ আমি আহি বৰ্তমান লখিমপুৰহে পাইছোঁহি লখিমপুৰ আমি বাইপাছ হৈ সোমাই দিছোঁ ৰাস্তা ভাল আছে বেয়া একো প্ৰব্লেম নাই পূৰা যোৱাহে কথা আৰু যিমান পাৰি সোনকালে পাবগৈ লাগে আমি আকৌ হাবুঙলৈ গৈ ঘূৰি আহি সোৱণশিৰিত খানা চানা খাব লাগিব যিহেতু এনেও দেৰি হৈছে আমি এতিয়া গৈ আছোঁ বাকী যিহেতু হাবুঙলৈ গৈ আছোঁ গতিকে হাবুঙৰ বিষয়ে মই ইয়াতে দুটামান কথা কৈছোঁ আপোনালোকে শুনক হাবুং হৈছে ঐতিহ্যমণ্ডিত আহোমৰ দ্বিতীয় ৰাজধানী বৰ্তমান সেইখন লখিমপুৰ আৰু ধেমাজি জিলাৰ অন্তৰ্গত যিখন মাজৰ ঠাই বা সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ যি মিলন ক্ষেত্ৰ সেইখনকে হাবুং বুলি কোৱা হয় হাবুং শব্দটো মূলতঃ কি হয় বড়ো কছাৰী মূলীয় ভাষা বুলি জনা যায় ইয়াৰ অৰ্থ হৈছে মাটিৰে ভৰা ঠাই অৰ্থাৎ নদীৰ পানীৰে খহাই অনা পলস জমা হৈ সৃষ্টি হোৱা ভূমি হা মানে মাটি আৰু বু মানে হৈছে ভৰি পৰা আৰু বিশেষ কিছুমান তথ্যত হাবুঙৰ উৎপত্তি সম্পৰ্কে আছে এনেই মই এতিয়াই কৈছোঁ আপোনালোকে যদি ভালদৰে চায় তেন্তে গুগলত চাৰ্চ কৰিলে পাব আৰু এটা কথা আগতে হেনো কি হয় হাবুং একদম মানে বাঁহৰ আছিলে ইমান আজি নিচিনা নাছিলে আগতে বাঁহৰ খুঁটা বা পকা খুঁটা দুটামান দি পিনি আৰু মানে সেই থুলমূলকৈ থৈছিলে কিন্তু 2017 চনত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আছিলে তেতিয়া তেওঁ এই অঞ্চলৰ ঐতিহ্য ৰক্ষাৰ্থে কি কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা যথেষ্ট পুঁজি যোগান ধৰিছিলে মই জনামতে 2 কোটি টকা প্ৰদান কৰিছিলে সেইটোৱে আকৌ হাবুঙৰ এটা বিশেষ তাৎপৰ্য আছে শুনিলে আপোনালোকে ইণ্টাৰেষ্টিং কথা শুনক কথাটো কি হয় যেতিয়া মানুহে মনৰ আশা পূৰ্ণ কৰিবলৈ কুকুৰা নিয়া ব্যৱস্থা আছে সন্তানৰ আশাত বগা কুকুৰা আপুনি দিব পাৰে তেতিয়া কি হয় আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বা অসুখ আছে বা আপোনাৰ অসুখ বা বিপদ হৈছে কিবা তেতিয়া আপুনি ক'লা কুকুৰা দান দিব পাৰে আকৌ ধৰি লওক আপুনি হাবুঙলৈ যামকৈ যাব পৰা নাই তেতিয়া কি হয় আহোমসকলৰ এটা পৰম্পৰা আছে মৌবাই তামবাই নামৰ সেই মানে প্ৰক্ৰিয়াটোৰ দ্বাৰা আপুনি কি হয় ঘৰতে এটা টোপোলা বান্ধি হাবুঙলৈ বুলি এটা কুকুৰা মানে দান কৰিব পাৰে মনতে ভাবিব পাৰে যেতিয়া সময় পায় আপুনি তেতিয়া টোপোলাটো লৈ হাবুঙলৈ গ'লেই হ'ল তেতিয়া কি হয় আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি আৰু এটা পৰম্পৰা আছে সেইটো বৰ্তমান চলিও আছে বাকী সেয়াই আৰু বাকী কথা কওঁতে আমি হাবুঙলৈ অহা পথত সোমালোহি মেইন ৰাস্তাৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰমান সোমাব লাগে ৰাস্তাটো কিন্তু বহুত ঠেক দি ইটাই বনাই থৈছে একো নাই বাৰু পৰিৱেশটো ভাল চাৰিওফালে এয়া গছ গছনি তাৰ কাষে পথাৰত সৰিয়হ খেতি কৰি থৈছে সৰিয়হ খেতি কিন্তু বহুত ডাঙৰকৈ কৰিছে দেই বহুত বেছি মাটি খেতি কৰিছে আৰু ভালো হৈছে সৰিয়হ খেতি কৰিলে দেখিও ভাল লাগে পৰিৱেশটো কিন্তু বহুত ভাল এইখন দেখিছেনে দুখন গাড়ী ক্ৰছ কৰিবলৈ বহুত প্ৰব্লেমেই হৈ যায় ৰাস্তাটো ঠেক হোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈছে অলপ বহল কৰি দিয়াহেঁতে ভালেই আছিলে বাৰু একো নাই এয়া দেখিছে সৰিয়হ খেতি সুন্দৰ হৈছে খেতি ভাল লাগিছে আপোনালোকে চাই থাকক ভিডিঅ'টো চ' আমি ফাইনেলি হাবুং পাইছোঁহি এয়া আপোনালোকে দেখিছে সমগ্ৰ পৰিৱেশ সেইফালে পাৰ্কিং আছে এইখন হৈছে সোমাই যোৱা মূল তোৰণখন বহুত ডাঙৰকৈ বনাইছে ভাল লাগিছে বাকী মই আকৌ কৈছোঁ 10ম শতিকাত হাবুং আছিল এখন প্ৰদেশ 10ম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰজা ৰত্নপালে যিসকল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকক বসতিৰ বাবে এই স্থানখিনি দিছিল এয়া এক ইতিহাস শিলালিপিত লিখা আছে এই ইতিহাস যদি আমি চাওঁ তেতিয়াহ'লে মই পুনৰ কৈছোঁ পাল বংশৰ ৰজা ৰত্নপালে ব্ৰাহ্মণসকলক বসতিৰ বাবে এই হাবুং অঞ্চলটো দান কৰিছিলে
এই ঘৰটো হৈছে চাকি দিয়া ঘৰ প্ৰত্যেকে আহি ইয়াতে গছি চাকি জ্বলাই ভিতৰত কিছু আশীৰ্বাদ দিয়ে মানুহ কিন্তু কিছু হৈছে আজি মানিব লাগিব দেই মানুহ আজিহে হৈছে নে প্ৰত্যেক দিনাই হয় আপোনালোকে কমেণ্ট এটা কৰি কওকচোন মই প্ৰথমবাৰ আজি আহিছোঁ গম পোৱা নাই ইমান চ' এয়া আমাৰ ৰাইজে ফটো মাৰিব লাগিছে চবেই এয়া দেখিছে আপোনালোকে ব্যস্ত হৈ আছে চব পজ দি আছে কাম চলাই আছে নতুনকৈ এয়া আপোনালোকে দেখিছে ওপৰতো এয়া কাম চলি আছে ৰং দি আছে বাকী সমগ্ৰ পৰিৱেশটো ভালেই লাগিছে সেইটো বহুত বেছি মানুহ আছে দেই বহুত ডাঙৰ এখন বজাৰ আছে বহুত বিভিন্ন ধৰণৰ বস্তু আছে গামোচা চামোচাৰ পৰা ধৰি চব আছে আৰু আপোনালোকে দেখিছে আমি এতিয়া লংগৈ এখন এয়া আমি একেচাতে আহি পাই গ'লোহি সোৱণশিৰি ইয়াতে আমি এতিয়া খানা খাম বহুত পাৰ্টি আছে প্ৰায় 15-20টা পাৰ্টি বেছিয়ে হ'ব চাগে চবেই আহিছে খানা খাম বুলি আমিও যা যোগাৰ কৰোঁ আৰু সোনকালে कहाँ से आते हैं